আজিৰ বিশেষ ভিডিঅ'টো হৈছে কম গাখীৰত কেনেকৈ টেষ্টি পায়স বনাব পাৰি তাৰ এই টিপছটো মই আপোনালোকৰ আগত আগবঢ়ালোঁ। ইয়াৰ বাবে লাগিব চাউল 1 কাপ। আপোনালোকে যিকোনো চাউল ইউজ কৰিব পাৰে, জহা চাউল বা ভাত খোৱা চাউল। মই ভাত খোৱা চাউল ইউজ কৰিছোঁ আৰু মই এতিয়া 3 ঘণ্টা সময় ভিজাই থৈ দিম, কাৰণ চাউলটো যিমান ভিজোৱা দেৰি হ'ব সিমানে গাখীৰ কমকৈ লাগে। এতিয়া পায়স বনাবৰ কাৰণে ড্ৰাই ফ্ৰুট লাগিব। আপোনালোকে ড্ৰাই ফ্ৰুট নিজৰ ইচ্ছা অনুসৰি দিব পাৰে বা কাৰোবাৰ ঘৰত ড্ৰাই ফ্ৰুট নাথাকিব পাৰে, তাৰ কাৰণে আদা বা এলাচি বা তেজপাত দি বনাব পাৰে। যিটো মোৰ ঘৰত আছে সেইকাৰণে মই দি দিছোঁ। এতিয়া 1 চামুচ ঘিউত মই ড্ৰাই ফ্ৰুটখিনি অলপ ফ্লেমত ভাজি ল'ম, কাৰণ জুই বেছিকৈ দিলে পুৰি যোৱাৰ চান্স থাকে। এতিয়া মই ড্ৰাই ফ্ৰুট ভাজা বাচনতে মই দেশী গাখীৰ 1 কাপ চাউলত 1.5 কাপ গাখীৰ দি দিছোঁ। এতিয়া মই চাউলখিনি দি দিছোঁ, কাৰণ চাউল যিহেতু 3 ঘণ্টা সময় ভিজোৱা হৈছে সেইকাৰণে মই গাখীৰ 1.5 কাপ দি দিছোঁ। আপোনালোকে ইয়াতে মিল্ক পাউডাৰ বা কণ্ডেন্স মিল্ক ব্যৱহাৰ কৰিব পাৰে। মই দেশী গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া এনেকৈ লৰাই থাকিব, লগতে ড্ৰাই ফ্ৰুটখিনিও দি দিব, দি লৰাই থাকিব। অকণমান সিজি গৈছে, মই এতিয়া চেনিখিনি দি দিম। 1 কাপ চাউলত মই আধা কাপ চেনি দি দিছোঁ। আপোনালোকে মিঠা বেছি খালে মিঠা বেছি দিব, কমকৈ খালে কমকৈ দি দিব। এতিয়া মই আকৌ লাহি হ'বৰ কাৰণে মই 10 মিনিট সময় ঢাকনি মাৰি দি দিম। 10 মিনিট সময় পাৰ হৈ গ'ল, তো খুব ধুনীয়া লাহি হৈছে। এতিয়া আকৌ লাহি হ'বৰ কাৰণে মই অকণমান গাখীৰ দি দিম, দেশী গাখীৰ। আপোনালোকে পাউডাৰ গাখীৰ ইউজ কৰিব পাৰে। এনেকৈ লাৰি থাকিব যাতে ছাইডত লাগি নাযায়। খুব ধুনীয়া লাহি হৈছে পায়সখিনি। আপোনালোকে এই পায়সখিনি পূজাটো ইউজ কৰিব পাৰে, এনেকৈ গাখীৰ কমকৈ দি। খুব ধুনীয়া হৈছে, টেষ্টি পায়স। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুট দি দিম, আপোনালোকে কেশৰো দিব পাৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।